আজি আমি আলোচনা কৰিবলৈ ওলাইছো পাৰ্সোনালিটি নম্বৰ 2 গুণাগুণৰ বিষয়ে। আপোনাৰ ডেট অফ বাৰ্থ যদি 2, 11, 20 অথবা 29 তাৰিখ হয় যিকোনো মাহৰ, তেন্তে জানিব যে আপোনাৰ পাৰ্সোনালিটি নম্বৰ 2 হ'ব। 2 হৈছে যাক ৰুল কৰে মুনে অৰ্থাৎ চন্দ্ৰই। চন্দ্ৰ হৈছে মনৰ কাৰক, গতিকে এই ক্ষেত্ৰত তেওঁৰ ব্যক্তিত্বটো মুনৰ প্ৰভাৱ ডেফিনেটলি থাকিব। তেওঁৰ গুণাগুণত আহিব, তেওঁ বহুত বেছি কামনেছ তেওঁৰ থাকিব, বহুত বেছি সফ্ট হ'ব মানুহজন বা মানুহগৰাকী সফ্ট হ'ব, কামনেছ আহিব, সুডিংনেছ থাকিব তেওঁৰ, আৰু বহুত বেছি ইমোশনেল হ'ব, তেওঁ বহুত বেছি ইমোশনেল হ'ব। আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা, তেওঁ এডভাইজৰী বহুত কিন্তু ভাল হ'ব, অৰ্থাৎ আপোনাক যিকোনো ক্ষেত্ৰতে আপোনাক এডভাইচ দিয়াত বহুত বেছি এক্সপাৰ্ট হ'ব। আৰু তেওঁ এই পাৰ্সোনালিটি নাম্বাৰসকলে এডভাইজৰী দিশতো নিজৰ কেৰিয়াৰ সিলেক্ট কৰিব পাৰে। চ' এডভাইজৰী খুব বেছি ভাল হয় আৰু বহুত বেছি কেয়াৰিং হয়, মানে মাদাৰলি নেচাৰ তেওঁলোকৰ মাজত থাকেই।